এভৰিৱান মই কৰিশ্মা আৰু মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি ঠাণ্ডা দিন গৰমটোতো সবৰে খাবলৈ মন যায় হয় নহয় সেইকাৰণে মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ চুপ মই নিজে বনাই পেলাই খাওঁ চুপ বহুত ভাল পাওঁ মই চুপ খাই সেইকাৰণে ভাবিলোঁ মই কেনেকৈ চুপ বনাই খাওঁ আজি আপোনালোককো দেখুৱাওঁ সো অকনো সময় পলম নকৰাকৈ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই বনাবৰ কাৰণে লৈছোঁ বন্ধাকবি গাজৰ এয়া ৰঙা কেপচিকামটো সেউজীয়া কেপচিকাম তাৰপাছত এয়া হৈছে নহৰু আদা আৰু স্প্ৰিং অনিয়ন মানে পাতটো মানে পিঁয়াজৰ পাতটো আৰু অকণমান পিঁয়াজ লৈছোঁ চ' বনাবৰ কাৰণে প্ৰথম মই কেৰাহীটোত দি দিম অলপমান ইমানখিনিয়ে বাটাৰ লৈছোঁ বাটাৰটো দি দিম অকণমান মেল্ট হ'বলৈ দিম বাটাৰটো অলপ মেল্ট হোৱাৰ পাছতে মই ইয়াতে দি দিম বাটাৰটো অলৰেডি মেল্ট হৈছে মই এতিয়া ইয়াত দি দিম আদা নহৰুখিনি অকণমান হৈ যোৱাৰ লগে লগে দেখিছে এয়া হৈছেই অলৰেডি এতিয়া মই কাটি থোৱা যোনখিনি পিঁয়াজ আছিলে পিঁয়াজখিনি মই দি দিম কাটি থোৱা পিঁয়াজখিনি অকণমান ভাজো এইটো চুপত বেছিকৈ একো ভাজিব নালাগে যিহেতু আমাৰ এইটো ভেজ চুপ হয় তো যিমান ভেজিটেবলছ আছে সিমানবিলাক ভেজিটেবলছ দি পেলাই আপুনি চুপটো বনাব পাৰে আৰু এইটো একদম কম সময়তে পটককৈ হৈ যায় যিহেতু দেখিছে এয়া অলৰেডি হৈয়ে গৈছে এতিয়া মই বন্ধাকবিখিনি গাজৰখিনি ৰঙা কেপচিকাম আৰু সেউজীয়া কালাৰ কেপচিকাম দুইটা কেপচিকামেই মই লৈছিলোঁ এতিয়া যিহেতু ছিজনটো ঠাণ্ডাৰ ছিজনটোত বহুত বস্তু এভেইলেবল থাকে আৰু বনাবলৈও খুব সহজ আৰু সেইকাৰণে মই মোৰ ঘৰত আজি যি আছিলে তাৰেই মই বনাই পেলাই বোলো আপোনালোকক দেখাওঁ বনাবলৈও একেবাৰে সহজ আৰু বহুত কম সময়তে হৈ যায় দেখিছে আপোনালোকে চাগে মন কৰিছে মই এতিয়ালৈকে নিমখ দিয়া নাই মই এতিয়াও নিমখ নিদিওঁ অকণমান হ'বলৈ দিছোঁ অকণমান হৈ যোৱাৰ পাছত যেতিয়া অকণমান ৰঙচুৱা ভাৱ এটা আহিব তেতিয়া মই ইয়াত নিমখ দি দিম এতিয়া দেখা পাইছে অকণ ৰঙচুৱা হৈয়ে গৈছে এতিয়া মই ইয়াত কুহুমীয়া গৰম পানী দি দিম মই যিহেতু দুজনৰ জোখেৰে বনাইছোঁ সেইকাৰণে দুজনৰে খাব পৰাকৈ মই অলপ গৰম পানী দি দিম দেখিছে আৰু এতিয়া মই অকণমান নিমখ দি দিম আপোনালোকে যিমান খায় আপোনালোকৰ অনুপাতে দি দিব মই বেছি নিমখটো কমাই খাওঁ সেইকাৰণে মই একদম অকণমান নিমখ দি দিছোঁ আৰু এতিয়া মই গেছৰ ফ্লেমটো একদম বঢ়াই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিম এতিয়া অকণমান সময় ঢাকি দিম ঢাকি দিয়াৰ পাছত যেতিয়া উতলটো আহিব তেতিয়া আমি ইয়াত আৰু দুটামান বস্তু এড কৰি দিম সো বহুত ধুনীয়াকৈ উতল অলৰেডি আহি গ'ল তো এতিয়া আমি আকৌ ফ্লেমটো ল' কৰি কেনে অলপ জালুকৰ গুড়িটোতো এতিয়া ঠাণ্ডা দিনত খাব পাৰি ভালো লাগে খাই জালুকৰ গুড়ি সো মই অকণমান বেছিকৈ দি দিছোঁ জালুকৰ গুড়িটো তো মোৰ খাই বহুত ভাল লাগে অকণমান জ্বলা হ'লে তো মই জালুকৰ গুড়িটো দি দিছোঁ অকণমান মই লৰাই দিম তাৰ পাছত আকৌ মই ফ্লেমটো ল' কৰি পেলাই অলপ ভিনেগাৰ এড কৰি দিম বেছি ভিনেগাৰ নহয় ইমানখিনিমান ল'লে হ'ব তো অলপ ভিনেগাৰ দি দিলে টেষ্টটো বহুত ধুনীয়া আহে মই ইয়াত ভিনেগাৰ অকণমান এড কৰি দিছোঁ আৰু তাৰ লগতে এয়া হৈছে কৰ্ণফ্লাৱাৰটো দিলে আমাৰ বস্তুখিনি অকণমান ডাঠ হ'ব তো সেইটো কাৰণে চুপটো ডাঠ খাবলৈ ভাল লাগে তো সেইটো কাৰণে মই অকণমান কৰ্ণফ্লাৱাৰ লৈ পেলাই অলপ পানীৰে মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ যাতে ইয়াত কোনো ধৰণৰ লাম্পছ থাকি নাযায় তো মই ধুনীয়াকৈ দি দিছোঁ দেখিছে এয়া ধুনীয়াকৈ পানীত মিহলাই দিছোঁ আৰু এতিয়া মই মোৰ চুপখিনিত দি দিম আৰু এতিয়া অকণমান আকৌ উতল অহালৈকে মই এৰি দিম তাৰ পাছত মোৰ চুপ ৰেডি এতিয়া মই আকৌ পুনৰ ঢাকি দিম
গেছটো অকণমান বঢ়াই পেলাই মই ঢাকি দিম যিহেতু মই কৰ্ণফ্লাৱাৰ দি দিছোঁ ইয়াতে সেইকাৰণে বেছি সময় আৰু নালাগিব নহ'লে একদম ডাঠ হৈ যাব আৰু চুপ বস্তুটো লগে লগে বনাই পেলাই খোৱা হয় যিহেতু ঠাণ্ডা হ'লে ইয়াৰ কোনো সোৱাদ নাথাকে তো মই সেইকাৰণে এতিয়া আকৌ এবাৰ উতল আহিবৰ কাৰণে মই এতিয়া 5 মিনিটমান সময় কাৰণে ঢাকি দিম 5 মিনিট হৈ গ'ল আৰু এতিয়া চাম বহুত ধুনীয়াকৈ উতল আহি গৈছে আৰু কোৱান্টিটিটো বহুত বেছি কমি গ'ল পানীৰ চ' অলৰেডি ডান আৰু এতিয়া মই কাটি থোৱা স্প্ৰিং অনিয়নবিলাক মই এতিয়া ওপৰতে গাৰ্নিছ কৰি পেলাই দি দিম দেখিছে চ' হৈ গ'ল মোৰ চুপ ৰেডি ডান এতিয়া মই চুপটো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে এনেকৈ বনাই পেলাই ঘৰত খাব আৰু মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু মোৰ যোনটো চেনেল কৰিশ্মা গুড লাইফ তাত আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চাওক দেখিবলৈ কি ধুনীয়া হৈছে আৰু এনেকৈ গৰমে গৰমে আপোনালোকে খাব আৰু খুব সোৱাদ পাব খালে ময়ো এতিয়া খাওঁগৈ ইমান ধুনীয়াকৈ বনাইছোঁ যিহেতু ৰখিবলৈ সময় নাই গৰমে গৰমে চুপ খাম তো আপোনালোকেও এনেকৈ বনাই খাব আৰু মোক জনাব ধন্যবাদ